জয়জয়তে যিজন মধুৰতকৈ মধুৰ, যিজন মংগলকাৰী, যিজন অমংগল নাশকাৰী, যাৰ নাম ল'লেই জীৱই ভৱ সমুদ্ৰ পাৰ হ'বলৈ সক্ষম হয়, সেই পৰম পুৰুষ কৃষ্ণদেৱৰ শ্ৰী চৰণত আমি জয় জয়তে জনাইছোঁ সহস্ৰ কোটি প্ৰণিপাত। দ্বিতীয়তে বন্ধু কিশোৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ, নৰ নাৰায়ণ ৰূপ। আজি বালিগাঁও নবমুৱা বৰনামঘৰত ৪৪ অতিক্ৰম কৰি সোণালী জয়ন্তীলৈ আগবঢ়া যি আজিৰ ভাগৱত সপ্তাহ শ্ৰৱণ ভাগৱত অনুষ্ঠান আপোনালোকে সকলোৱে সমবেত হৈছেহি। এই অনুষ্ঠানত অলপ সময়ৰ আগতেই ভগৱন্তৰ নাম কীৰ্তন কৰা আচাৰ্য শ্ৰী শ্ৰী এলেঙিলি গুৰুগ্ৰাম বৰসত্ৰৰ সত্ৰীয়া গোপাল মহন্তদেৱ এই সপ্তাহ শ্ৰৱণ ভাগৱতৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল, আমাৰ সন্মুখত উপবিষ্ট হে পিতৃস্থানীয়সকল, হে মাতৃস্থানীয়সকল আৰু আমাৰ সন্তান সদৃশ যুৱক যুৱতী কণ কণ মহিলাসকল, আমি সকলোকে এক নৰনাৰায়ণ সদৃশ জ্ঞান কৰি আমি জনাইছোঁ আমাৰ ভক্তিৰ অঞ্জলি। অতি গৌৰৱৰ বিষয় বালিগাঁও নবমুৱা বৰনামঘৰত অসম আন্দোলনৰ পাঠখনৰ পৰা আন্দোলনক এক শান্তি প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ হোৱাৰ নিমিত্তে যি ভাগৱত পাঠানুষ্ঠান কৰা হৈছিল, সেই ক্ৰমণিকা আজিৰ পৰ্যায় সুন্দৰকৈ আমাৰ আগত ৰাখি আহিছে। সেইকাৰণে আমি সমূহ ৰাইজলৈ আমাৰ পুনৰ কৃতজ্ঞতা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভাগৱত পাঠ আৰম্ভ হ'ব লগাৰ মূল সময় 12ৰ পৰা 1 বজাৰ আগতেই, কিন্তু ইমানেই কৰ্ম ধৰ্মধ্বজা উত্তোলন, ভাগৱত পৰিভ্ৰমণ, নাম প্ৰসংগ সকলো কৰিবলৈ যাওঁতে কিছু সময় পলম হোৱাটো স্বাভাৱিক। আজিও তাৰ ব্যতিৰেক হোৱা নাই, কিছু পলম হৈছে। গতিকে আমি খুব চমুৱাই ৰাখিব লাগিব বক্তব্য। মন আছিল 1 ঘণ্টা 2 ঘণ্টা ক'বলৈ, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কম সময়তে আপোনালোকক খুব কম কথা কৈ অকণমান বুজাব খুজিছোঁ ভগৱানৰ কথা, ভাগৱতৰ কথা। সেয়াই যদি আপোনালোক উপকৃত হয় তেতিয়াহ'লে আমি ধন্য হ'ম। আজি ভুলবাখিনি আমাৰ অজানিৰ ভুল হয়, আপোনালোক মহামহন্তসকলে ক্ষমাৰ চকুৰে চাব, এয়া আমাৰ বিনম্ৰ অনুৰোধ। কথা হ'ল ভাগৱতক যদি আমি নিজৰ মানসিকতাৰে বিশ্লেষণ কৰি চাওঁ, ভাবুক ভক্তি, জ্ঞান, আমি আধ্যাত্মিকতাত ৰতি হৈ যদি আমি ভক্তি মাৰ্গত প্ৰৱেশ কৰোঁ, তেতিয়া আমাৰ হৃদয়ত আমাৰ জ্ঞান উদয় হয়। আৰু সেই জ্ঞান পঢ়াশলীয়া জ্ঞান নহয়, সেই জ্ঞান মানুহক মনুষ্যত্ব প্ৰদান কৰাৰ জ্ঞান, মানৱত্ব প্ৰদান কৰাৰ জ্ঞান। আৰু সেই জ্ঞান যেতিয়া আমাৰ হৃদয়ত উদ্ভাসিত হয়, তেতিয়াই আমাৰ ৱাক পৰিত্যাগ দেখা দিয়ে।
আৰু সেই বৈৰাগ্য তাৰপিছত কৰিবলৈ গুচি যোৱা বৈৰাগ্যক বুজোৱা হোৱা নাই। সেই বৈৰাগ্যই বুজাইছে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য ত্যাগ কৰি আমাক আৰু লাগে মৰুভূমি মৰিচিকা খেদাৰ যি মানৱৰ আগ্ৰহ যে আমাক ধন সম্পত্তি আৰু লাগে, সেয়া লোভক, সেই লোভক, সেই ক্ৰোধক, সেই কামনাক, সেই বাসনাক ত্যাগ কৰি জীৱই তৰল পাব পাৰে। সেই হ'ল ভাগৱত। খুব চমু, অতি সহজে অনুমেয় হ'ব পৰা ভাৱৰাশি ভাগৱতৰ। দ্বিতীয় কথা হ'ল ভাগৱত প্ৰোক্তম ভাগৱতম। ভাগৱত হ'ল যিজন ভগৱানৰ স্বনিশ্চিত বাণী, সেয়ে হ'ল ভাগৱত। ভাগৱত প্ৰোক্তম ভাগৱত। যি ভাগৱত প্ৰথমে নাৰায়ণে ব্ৰহ্মাক অৰ্পণ আৰু ব্ৰহ্মাই সেই ভাগৱত দেৱৰূপী মানৱ পুত্ৰ নাৰদক অৰ্পণ কৰিলে। আৰু যেতিয়া ব্যাসদেৱে ১৭খন পুৰাণ ৰচনাৰ অংগত যেতিয়া পাতি কলম ধুবলৈ সাগৰৰ পাৰত উপস্থিত হৈছিল আৰু তেতিয়াই তেওঁ দৰ্শন কৰিছিল এটি ঘনচিৰিকাই সাগৰৰ পানীখিনি এটুপ দুটুপকৈ সাগৰৰ পৰা উঠাই অন্য দিশে পেলাব খুজিছে। আৰু যেতিয়া সেয়া দৰ্শন কৰিলে তেতিয়া ব্যাসৰ মনত উদয় হ'ল, এই সৰু চৰাইটিয়ে কি সাগৰ সিঁচাৰ যত্ন কৰিছে। আৰু সেই সময়তে ব্যাসদেৱে কণমানি চৰাইটো যে এক দেৱ পক্ষী জ্ঞান কৰি পেলাই সুধিলে, সেয়া পক্ষীটো বোলে নহয়, আমি সাগৰ সিঁচিবলৈ যত্ন কৰিছো। বোলে সেয়াটো অসম্ভৱ। বোলে আপুনি যদি ১৭খনি পুৰাণ ৰচনা কৰি শেষ কৰি পাতি কলম ধোৱাটো সম্ভৱ কৰিলে, তেন্তে আমি আমাৰ এই সৰু অখনি প্ৰত্যয়েও আমি পানী সিঁচিব পাৰিম নিশ্চয়। তেতিয়া এই ব্যাসৰ মনত গৈ হ'ল যে ক'ৰবাত কেনে এটা লাগিছে, ক'ৰবাত মোৰ জ্ঞানৰ এটি ভাণ্ডাৰ সমাজলৈ এৰিবলৈ বাকী আছে। তাকে ভাবি কাঠি কলম নলৈ আকৌ নিজৰ আশ্ৰমত গৈ তেওঁ স্থিতি ল'লে আৰু চিন্তামগ্ন। দেৱৰ সুদৃষ্টি নাৰদ আহি উপস্থিত হ'ল। সুধিলেহি, হে ঋষিবৰ, আপুনি কিহৰ চিন্তিত? আৰু তেতিয়া ঋষিবৰে ক'লে, কাহিনী এনেকুৱা যে মই বাকী কলম দিবলৈ যাওঁতে এনেকুৱা প্ৰত্যক্ষ কৰিলো যে মোৰ উপায় কি? উপায় আছে, আপুনি যিমান পুৰাণ ৰচনা কৰিলে ১৭খনি, কিন্তু এতিয়ালৈকে আপুনি ভগৱান কৃষ্ণদেৱৰ বিষয়ত আপুনি এখনি পুৰাণ ৰচনা কৰা হোৱা নাই। সেয়াই দেৱৰ আপোনাক দেখুওৱা প্ৰত্যক্ষ দৰ্শন, যাৰ ফলশ্ৰুতিত আপুনি ৰচনা কৰিব এখনি পুস্তক, যিখন কৃষ্ণদেৱৰ গুণানুকীৰ্তনে মুখ্য ৰূপে প্ৰতিপাদিত হ'ব। আৰু তেতিয়া ক'লে যে ইয়াত কৰিবলৈ যাওঁতে আমি কি কৰিম, আমি কাৰ যোগেদি বা কিহৰ যোগেদি আগবাঢ়িম? তেতিয়া নাৰদে কি কৰিলে, এটি শ্লোক প্ৰদান কৰিলে। শ্লোকটি হ'ল ওম নমো ভগৱতী বাসুদেৱায়। এই শ্লোকটিত দ্বাদশ অক্ষৰ আখৰ আছে আৰু দ্বাদশ অক্ষৰৰ পৰা ব্যাসদেৱে দ্বাদশ স্কন্ধ ভাগৱত ৰচনা কৰি উলিয়ালে। যি ভাগৱত ভগৱানৰ বাংময়মূৰ্তি বুলি কোৱা যায়, সেই ভাগৱত ব্যাসে লিখি উলিয়ালে। তাৰপিছত ব্যাসে পুত্ৰ শুকক দিছিল। কথা হ'ল শুক কোন? শুক ক'ৰ পৰা আহিল? শুকৰ জনান্ত কি? এই সৰু কাহিনী মই আপোনালোকক জনাব খুজিছো। আপোনালোকে নিশ্চয় বহুজনে জানে যদিও বহুজনে কিন্তু অজ্ঞাত। কথা হ'ল কি, যেতিয়া পূৰ্ণব্ৰহ্ম কৃষ্ণদেৱে গোলকধামত সভা অনুষ্ঠিত কৰিলে যে আমি ভূভাৰ হৰণৰ নিমিত্তে আমি পৃথিৱীত
অৱতাৰ গ্ৰহণ কৰিব লাগে। গতিকে প্ৰত্যেককে দায়িত্ব দিলে গোলক ধামৰ, প্ৰত্যেকৰ দেৱতাক দায়িত্ব দিলে আপুনি আমুকত জন্মগ্ৰহণ কৰিব, আপুনি আমুক ৰূপে থাকিব, আপোনালোক সকলো জন্মগ্ৰহণ কৰাৰ পিছত আমি গৈ পূৰ্ণভাৱে জন্মগ্ৰহণ কৰিম। সেই কথা পাতি থাকোঁতে গোলকত ৰাধাৰ এটি পোহনীয়া খুব পক্ষী আছিলে। খুব পক্ষীটিয়ে ময়ো যাম আপোনাৰ লগত বুলি চিঞৰিবলৈ লাগিল। আৰু তেতিয়া ৰাধাই ক'লে, তুমি গৈ কি কৰিবা? বোলে মোৰ কাম আছে। কৃষ্ণদেৱে যিখিনি কাম মহাপ্ৰভুৱে কৰিব সেইখিনি মই প্ৰচাৰ কৰিব লাগিব। মোৰ দায়িত্ব কেয়া হ'ব। অন্য হাতেদি কোনো এদিন কৈলাশত নাৰদ গৈ প্ৰৱেশ হ'ল, আৰু যিকোনো সময়ত প্ৰৱেশ হ'ল সেই সময়ত মহাদেৱ কৈলাশত নাছিল, মা পাৰ্বতীহে অকলশৰীয়া হৈ আছিল। সেই সময়তে নাৰদৰ বুদ্ধি খেলালে, আৰু বুদ্ধি খেলাই ক'লে যে আপোনাক বাৰু মহাদেৱে সম্পূৰ্ণ ভাল নাপায় নেকি? মাইকী মানুহক খং উঠাবলৈ পৰা কষ্টটো কৰি দিলে। এইবোলে মোক সকলোকৈ প্ৰিয় বুলি মহাদেৱে স্বীকাৰ কৰে, আৰু ময়ো যেন তেখেতক মোতকৈ তেখেতৰ প্ৰিয় আৰু কোনো নাই। নহয় নহয়, আপোনাক তেনেহ'লে সকলো কথাই ব্যক্ত কৰে বোলে হয়। আমাক তেখেতে প্ৰতিটো কথাই গুহ তত্ত্বও আমাৰ আগত ৰাখে। আৰু কওকচোন, তেখেতে যে নৰমুণ্ডমালা পিন্ধে, সেই মুণ্ডমালাত থকা মুণ্ডসমূহ কাৰ? এইটো নাজানো নহয় বোলে, লাগিলেই কেনা আপোনাকেতো কোৱাই নাই। গতিকে আপুনি সম্পূৰ্ণ হিচাপে মহাদেৱৰ পৰা তত্ত্বজ্ঞান লোৱা নাই। গতিকে মহাদেৱ আহক, আপুনি সুধিব যে এই মুণ্ডমালাত থকা মুণ্ডসমূহ কাৰ? মহিলাৰ মন কেতিয়া আহে কেতিয়াহে লাগে। আৰু যেই মহাদেৱ আহি সন্মুখত উপস্থিত হ'লে মহাদেৱক কোনো কথা অৱতাৰণা নকৰাকৈ মাত্ৰ বহিবলৈ দি প্ৰশ্ন কৰিলে যে আপুনি মোক সম্পূৰ্ণ কথাবিলাক লুকুৱাই লুকুৱাই থয়, এইবুলি কি কৰিছে? যিহেতু এতিয়াও সম্ভৱ নহ'ল, তোমাক মই কৈছোঁ বোলে আপুনি যে মুণ্ডমালা পিন্ধে, এই মুণ্ডমালা ভাগ কাৰ মুণ্ডৰে আপুনি সুশোভিত হৈ থাকে, ইয়াতো আপুনি মোক জনোৱা নাই। বোলে হয়, এই বিষয়ে তুমি মোক প্ৰশ্ন কৰা নাই, প্ৰশ্ন কৰিলেহে উত্তৰ পায়। গতিকে আৰু যিটো প্ৰশ্ন কৰিছা, যিটো উত্তৰ দিব লাগিব, তাৰ কাৰণে এখন বৰ নিজান সুন্দৰ জেগা লাগিব, য'ত মই তোমাক সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব। বোলে কাৰণ বোলে আমি এই মুণ্ডমালাখিনি, যিখিনি মুণ্ডমালা ধাৰণ কৰিছো, সেই মুণ্ডমালা তুমি আচৰিত হ'বা যে সেই মুণ্ডমালাখিনি তোমাৰ। সেইটো আচৰিত হৈছে যে মই ইমানবাৰ জন্মগ্ৰহণ কৰিছিলে, ইমানবাৰ মই আকৌ মোৰ দেহ ত্যাগ কৰিছিলে বোলে হয়, আৰু আপোনাৰ বোলে মোৰ নাই। বোলে কিয়? বোলে আমি অমৰ কথা শ্ৰৱণ কৰিছো। আমি অমৰ কথা শ্ৰৱণ কৰাৰ কাৰণে মৃত্যুৱে আমাক স্পৰ্শ কৰিব পৰা নাই। তেন্তে আপুনি শুনক, বোলে এখন জেগা চোৱা য'ত অত্যন্ত নিজান, যাতে কোনেও সেই অমৃতবাণী গুহতত্ত্ব শুনিবলৈ নাপায়। তোমাক মই অতি মহাবিদ্যাতিৰ সূৰ্য সেই কাহিনী ব্যক্ত কৰিম। সিদ্ধান্ত মৰ্মে এদিন দুদিনৰ পাছতে এখন অৰণ্যৰ মাজত কোনো নথকাৰ সুবিধা লৈ মহাদেৱে পাৰ্বতীক ভাগৱতৰ অমৃত সুধা পান কৰাবলৈ মনস্থ উপস্থিত হ'ল। আৰু মহাদেৱ বহিল, পাৰ্বতীয়ে কাষতে বহিল। মহাদেৱৰ পুৰুষ নিজৰ শিৰ ৰাতি শয়নৰ অৱস্থাত শুনিবলৈ লাগিল। মহাদেৱে কৈ গৈছে আৰু পাৰ্বতীয়ে লাগি গৈছে। সেই শুভক্ষণত সেই খুব প্ৰকৃতি গোলক ধামৰ পৰা আহি খুব মকন্দৰ্পণে আহি সেই গছজোপাৰ পাতৰ তলত লুকাই আছে। প্ৰথমৰ পৰা সেই পানী শুনি আছে। আৰু পাৰ্বতীৰ দুৰ্ভাগ্য, ভাগৱতৰ অৰ্ধভাগ যোৱাৰ পাছতেই ভাগৱত
শ্ৰোতাগৰাকীৰ নিদ্ৰা দেৱীয়ে কোলাত উঠাই দিলে। কিন্তু ভাগৱত শ্ৰৱণত ক্ষতি হয় বুলি ওপৰত থকা শুক্ৰকে পাৰ্বতীৰ অবিকল ও শব্দকে সলনি কৰিলে। আৰু মহাদেৱে ভাবিলে যে পাৰ্বতীয়ে সলাগি আছে, মই কৈ আছো, আৰু ভাগৱত শ্ৰৱণ কৰাই শেষ কৰাই দিলে। শেষত চাই দেখে মা পাৰ্বতী নিদ্ৰাৰত। কোনে সলাগি আছে? উঠিও পাৰ্বতীকো উঠাই দিলে আৰু লক্ষ্য কৰাত দেখা পালে যে গছৰ মাজত সোমাই আছে কি পক্ষী। মহাদেৱে সকলো পাহৰি গ'ল দৈব্য দুৰ্বিপাকত আৰু ত্ৰিশূল উঠাই ললে। পক্ষী তোক আজি নিধন কৰি। পক্ষী আগে আগে, মহাদেৱ পাছে পাছে। খেদি গৈ আছে ব্যাসৰ আশ্ৰমত। পুৱাৰ সময়ত পক্ষীটি প্ৰৱেশ কৰিলে। ব্যাসৰ পত্নীয়ে মুখখন ধুই লাড়ুটো লৈ চোতাল সাৰিবলৈ ওলাই আহিছে। তেনেকুৱা পক্ষীটোৰ প্ৰৱেশ, আৰু পক্ষীটোৰ প্ৰৱেশ কৰাৰ লগে লগে ইফালে কি ভগৱানৰ সুকৃপা, ব্যাসৰ পত্নীৰ হামি আহিল আৰু পক্ষীটি পত্নীৰ গৰ্ভত প্ৰৱেশ কৰিলে। আৰু সিফালে মহাদেৱৰ হাতত সমত ত্ৰিশূল লৈ আক্ৰমণ ভংগী ভিতৰৰ পৰা আহি দেখিলে সি ব্যাসদেৱ। কি কৰে মহাদেৱ? বোলে কাহিনী ইয়াক নিধন কৰিবলৈ মই আহিছিলোঁ। বোলে আপুনিয়ে অমৰ কথা শুনাইছে, আপুনিয়ে আকৌ সেই অমৰ কথা শ্ৰোতাজনক মৃত্যুৰ মুখলৈ আনিব কৈছে, সেইটো সম্ভৱেই নহয়। তেতিয়াহে মহাদেৱৰ স্বজ্ঞা আহিল আৰু ইফালে ব্যাসৰ পত্নী গৰ্ভৱতী হ'ল। আৰু যেতিয়া গৰ্ভস্থ সন্তানে গৰ্ভস্থ হোৱাৰ আগতেই সকলো ভাগৱতৰ জ্ঞান তেওঁৰ হৃদয়ত সমাহিত কৰি থৈছিল। সেয়েহে তেওঁ পৃথিৱীত জন্মগ্ৰহণ কৰিবলৈ ভয় লাগি গৰ্ভতে 12 বছৰ কাল গৰ্ভতে থাকিল। ব্যাসে কাকতি মিনতি কৰিছে, ওলাই আহা বাছা, কিন্তু বাছা ওলাই নাই। তেতিয়া সুধিলে যে আপুনি এটা মোক কথা দিয়ক, যে আপুনি পিতৃ, আপুনি কৃতজ্ঞ যে মোক যাতে মায়াৰ স্পৰ্শিব নোৱাৰে, সেই কথা আপুনি মোক ব্যক্ত কৰক, তেতিয়াই মই ভূমিষ্ঠ হম। আৰু তেতিয়াই ব্যাসে কথা দিলে যে তোমাক মায়াই স্পৰ্শ কৰিব নোৱাৰে, তুমি বোলে আৰু জন্মগ্ৰহণ কৰিয়েই দিলে দৌল বনৰ মাজত। পিছে ব্যাসে পুত্ৰ কিনিযোৱা বুলি কি কৈছে। আৰু ৰাস্তাত এটি সুন্দৰ পুখুৰীত পদুম ফুল ফুলি আছে, তাত স্বৰ্গীয় অপ্সৰাসমূহে আহি পেলাই সেই সময়ত স্নান কৰ্মত ব্ৰত হৈ আছে। তেওঁলোকৰ বস্ত্ৰৰ কোনো হিচাপ নাই, কাৰণ তাত কোনো পুৰুষ নাযায় বোলে। তেওঁলোকে স্বতন্ত্ৰ গা দিছে, বস্ত্ৰ যিমান থাকিব লাগে সিমান বস্ত্ৰ তেওঁলোকৰ গাত নাই। আৰু সেই সময়তে তাত উপস্থিত হ'ল শুকমুনি। আৰু সেই শুকমুনিয়ে বিনা দ্বিধাই ৰাস্তা নাপায় সেই পুখুৰীৰ পদ্ম পত্ৰত ভৰি দি পাৰ হৈ গৈছিলে। সক্ষম হ'ল, কাৰণ কি তেওঁ মায়াৰ উৰ্ধত। তেওঁ অমৃত সুধা পান কৰি থৈ তেওঁ মায়াৰ উৰ্ধত আছিল। আৰু তাকে দেখি ব্যাসে, আৰু তেওঁ যেতিয়া গ'ল, সেই স্বৰ্গীয় ৰমণীসকলে কিন্তু কোনো লাজ ভাৱটো তেওঁলোকৰ চক্ষুত প্ৰকট হোৱা নাই, মুখমণ্ডলত প্ৰকট হোৱা নাই। কিয়নো তেওঁলোকে জানাই এইজন সেইজন নহয়, যিজন পৃথিৱীৰ মানৱৰ সদৃশ তেওঁ নহয়, তেওঁ দেৱপুৰুষ। সেইকাৰণে তেওঁলোকৰ লজ্জাবোধ অহা নাই। কিন্তু ইয়াৰ বিশেষে যে ব্যাস গ'ল, তেওঁলোকে লুকাই পৰিল। আৰু তেখেতে পুত্ৰই পদ্মপত্ৰত উপস্থিত পাৰ হ'ব খুজিছে, পাৰ হৈ গুচি গ'ল। গতিকে তেওঁ ভাবিছিলে ময়ো পাৰ হ'ম বুলি, পদম পাত্ৰত ভৰি দিয়াৰ লগে লগে যোগ নাথাকে। গতিকে যেতিয়া সময় হ'ল, পুৰাণ সূৰ্য ভাগৱত ৰচিত হ'ল ব্যাসৰ দ্বাৰা, সেই ভাগৱতৰ শ্লোকখিনি উক্ত প্ৰাপ্তি হ'বৰ কাৰণে লিখি মেলি
গছৰ পাতত মানুহ পঠিয়াই গছৰ ডালে ডালে আৰি দিছিল পুত্ৰই যাতে এই পথখিনি পঢ়ি পেলাই তেওঁৰ সমীপলৈ আহে আৰু সেই জ্ঞান পুনৰ লৈ সমাজৰ উপকাৰ সাধন কৰিব পাৰে আৰু ঠিক তেনেধৰণে তেনেকেই সুকমুনিয়ে পিতৃৰ পৰাও ভাগৱত শিক্ষা গ্ৰহণ কৰাটো সম্পূৰ্ণ শুদ্ধ বুলি বিবেচিত হয়। কথা হ'ল ভাগৱত ৰচিত হৈ গ'ল আৰু সেই ভাগৱত যেতিয়া ভগৱন্ত বৈকুণ্ঠ পুৰাণৰ পিছত যেতিয়া পৰীক্ষিত ৰজা ৰাজত্ব সোমাল সেই সময়ত যেতিয়া পৰীক্ষিত সমীপনী আশ্ৰমত গৈ পেলাই সৰ্পৰ দংশনৰ যি ভাৱ পাইছিল সেই সময়ত হৈছিল কলিযুগৰ 30 বছৰ। এই 30 বছৰ কলিযুগৰ বয়সত যেতিয়া তেওঁ সাপ স্পৰ্শ কৰিলে তেতিয়া তাৰ উপায় হিচাপে গংগাৰ তীৰত আহি সুকমুনিৰ দ্বাৰাই প্ৰথম সত্যৰ ভাগৱত সপ্তশ্ৰৱণ ভাগৱত হ'ল যাৰ যোগেদি পৰীক্ষিতে সকলো পাপৰ পৰা নিষ্কাৰিত হৈ মুখ্য প্ৰাপ্তি হ'বলৈ সক্ষম হ'ল। আৰু কলিযুগৰ 200 বছৰৰ পাছত যেতিয়া ব্ৰাহ্মণৰ পুত্ৰ ধুন্দুকাৰী অত্যাচাৰী অনাচাৰী পিতৃ মাতৃক জ্ঞান নকৰে বেশ্যাত পতিত হ'ল আৰু শেষত গৈ পেলাই নিজেই মৃত্যু হৈ পেটত পতিত হ'ল। আৰু তেতিয়াই তেওঁৰ ভাতৃ গোকৰ্ণ মই দীঘলীয়া কাহিনী খুব চমুৱাই কৈছো গোকৰ্ণই যাৰ কৰ্ণকেইখন গোপত্নী সেই গোকৰ্ণ মহাজ্ঞানী যেতিয়া ককায়েক ধুন্দুকাৰী পেটত্বপ্ৰাপ্ত হ'ল গংগাৰ পাৰৰ এজোপা বাঁহত বাস কৰিবলৈ ল'লে আৰু সেই গোকৰ্ণই নিজৰ ভাতৃক উদ্ধাৰ কৰিবৰ নিমিত্তে গংগাৰ তীৰত কলিযুগৰ 200 বছৰত দ্বিতীয়বাৰ ভাগৱত সপ্তশ্ৰৱণ ভাগৱত অনুষ্ঠিত কৰিছিল আৰু প্ৰথম স্কন্ধ পঢ়ে বাঁহৰ এটা পাত ফাটে, দ্বিতীয় স্কন্ধ পঢ়ে বাঁহৰ তৃতীয় স্কন্ধ। এনেকৈ 12 স্কন্ধ পঢ়ি 12টা পাত যেতিয়া ফাটিল সম্পূৰ্ণ বাঁহটো দুটা হৈ গ'ল তাৰ পৰাই ধুন্দুকাৰীয়ে দেৱত্ব ৰূপত আৱিৰ্ভূত হৈ স্বৰ্গীয় জানত গৈ তেওঁ পাপৰ পৰা বিমোচন সেয়া কেৱল মাত্ৰ ভাগৱত। আৰু 300 বছৰৰ পিছত যেতিয়া কলিৰ কলমৰত সাধাৰণ মানুহ নহয় মা ভক্তি আৰু তেওঁৰ পুত্ৰ জ্ঞান বৈৰাগ্য যেতিয়া বৃন্দাবনত তেওঁলোকৰ দেহা অত্যন্ত বেয়াৰ ফালে ধাবিত হ'ল কলি কলমলে সকলো বাতাবৰণ যেতিয়া কলুষতাময় কৰি তুলিলে সেই সময়ত জ্ঞান বৈৰাগ্য আৰু ভক্তি মা সুস্থ হৈ থকা নাছিল। সেই সময়তে মৰ্ত্যলৈ আহিছিল নাৰদ আৰু তেনেতে দেখিলে যে বৃন্দাবনত আছে মহাপ্ৰভু কৃষ্ণদেৱক দৰ্শন কৰি আৰু অসুস্থ দেহা এই তিনিটি এই পৰিয়ালটো কোন? তেতিয়া নাৰদে সুধিল কোন? বোলে মই ভক্তি আৰু এয়া বোলে আমাৰ জ্ঞান আৰু বৈৰাগ্য পুত্ৰদ্বয়। এই জ্ঞান বৈৰাগ্য আৰু আমি কলিৰ পাপৰ সংগীলতাত মানৱ সমাজ পতিত হোৱাৰ লগে তাৰ বাতাবৰণত যি প্ৰদূষিত হৈছে তাৰ যোগেদি সুস্থতা প্ৰদানত ৰত হ'ব পৰা নাই, আমি অসুস্থ হৈ পৰিছোঁ। তেতিয়া নাৰদ মুনিয়ে বৈকুণ্ঠৰ বাৰীপত চাৰিচিত্ৰ বনাই অনখনত তোমালোক আনি গংগাৰ তীৰত ভাগৱত সপ্তশ্ৰৱণ ভাগৱত কলিযুগৰ 300 বছৰৰ পিছত অনুষ্ঠিত কৰি মা ভক্তি আৰু জ্ঞান বৈৰাগ্যক সুস্থ কৰি তুলিলে। সেই ভাগৱত আজি ইয়াত অনুষ্ঠিত হ'ব। যি ভাগৱত কলিৰ কলমলৰ নাশৰ একমাত্ৰ উপায়, সনাতন পুৰুষৰ গুণানুকীৰ্তন। সেই ভাগৱতত জানিবলগীয়া মূল বিষয়টো হৈছে যে ভাগৱত ধৰ্ম কি। সেই জ্ঞানত যদি আমি আৰু হৃদয় যদি আমাৰ প্ৰস্ফুটিত কৰাই ল'ব নোৱাৰো ভাগৱত ধৰ্মনো কি, তেন্তে আমি ভাগৱত 7 দিন 7 ৰাতি শুনি পেলাই তাৰ ফলশ্ৰুতিত আমি উপনীত হ'ব নোৱাৰিম। সেয়া মহাপুৰুষ মাধৱদেৱে
ৰত্নাৱলী গ্ৰন্থত সুন্দৰৰূপে ভাগৱত ধৰ্মৰ ওপৰত লিখিছে। ও ভুলি বাহাৰ কোন ভাগ অত ধৰ্ম সহায় ও শুনি মোক কহুতাক তোমাক নিৰ্ণয় তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাজ্যায় আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিবা কৃষ্ণক ইহা কবুলয় মহা ভাগৱত ধৰ্ম। যে আমি 84 লক্ষ জীৱৰ অন্যতম জীৱশ্ৰেষ্ঠ মানৱ। 84 লক্ষ জীৱৰ ঊৰ্ধ বাকী জীৱসকলে মাত্ৰ তেওঁলোকে খাদ্য খাইছে, ভয় কৰিছে, মুক্তিলাভী কৰ্মত দত হৈ তেওঁলোকে নিজৰ বংশ বিস্তাৰত আছে। তেওঁলোকে অন্য কৰ্ম কৰিবলৈ অপাৰক, তেওঁলোকৰ বিবেক বুদ্ধি নাই, মানৱৰ বিবেক বুদ্ধি আছে। আৰু সেই বিবেক বুদ্ধি থকা মানৱে তেওঁলোকৰ পৰা পৃথক হৈ ধৰ্ম আচৰণ কৰিছে। আৰু সেই ধৰ্ম আচৰণ কৰাৰ কলিযুগৰ মূল সোপান হ'ল ভাগৱত। আৰু সেই ভাগৱতৰ ধৰ্মৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱে সুন্দৰৰূপে এতিয়া কৰিব যিটো আমি এটা গাই গলো যে আপোনালোকে কৰা যি কৰ্ম, আপোনালোকে উপাৰ্জন কৰা যি ধন সম্পত্তি, আপোনালোকে পৰিয়াল গঠন কৰি জন্ম দিয়া যি সন্তান, আপোনালোকৰ যি ভাজ্যা, এই ধন সম্পত্তি ভাজ্যা হয়হে নালাগে আমাৰ দশেন্দ্ৰিয়, তাৰ ওপৰত আমাৰ মনেন্দ্ৰিয়। কাৰণ মনেই অতি দুষ্কৰ। কাৰণ ইমান সমাজখনত ভাগৱত পাঠেই নহওক, ভাদমহীয়া নামেই নহওক, বৰসবাহেই নহওক, ভাওনাই নহওক, ইমানখিনি হৈ আছে, কিন্তু আমাৰ সমাজখনক মলিনতাই আৱৰি অহা আমি প্ৰত্যেক দিনে তেনেকুৱা বাতৰি আমি পাই আহিছো। আৰু সেই বাতৰিসমূহ পোৱাটোৰ মূল কাৰণটো হ'ল যে আমি শিক্ষিত হৈ, ডিগ্ৰীধাৰী হৈ আমি গৈ আছো এখন মানে উপবিষ্ট হৈছো। পৰিতাপৰ বিষয় আমি কিন্তু জ্ঞানত উপবিষ্ট হ'ব পৰা নাই। আমি শিক্ষা গ্ৰহণ কৰিছো, জ্ঞানক হৃদয় স্থাপন কৰিব পৰা নাই, যাৰ পৰিণতিত আমাৰ পুত্ৰ সন্তান ভাজ্যা ধন সম্পত্তি আমি ভগৱানক নিষ্কামভাৱে অৰ্পিব পৰা নাই। আৰু অৰ্পিব পাৰিলে আমি ভাগৱতৰ মূল লক্ষ্যত উপনীত হ'ব পাৰিম। ভাগৱতৰ মংগলাচৰণৰ ৩ নম্বৰ শ্লোকত এই কথাটো কৈছে, নিগম কল্পতৰুৰ গলিতাং ফলাং সুখমুখাৰ অমৃতং দ্ৰৱসংযুতা ৰসিকা ভুবি ভাবুকা। নিগম কল্পতৰু, ভাগৱতত নিগম কল্পতৰু বুলি কৈছে, য'ত যাক আমি যদি আমাৰ হৃদয় স্থাপন কৰিব পাৰো, যাৰ জ্ঞান ৰাখি যদি জ্ঞান গংগাত যদি আমি সাধাৰণ কথা কিছুমান ল'ৰা মানুহে স্নান কৰিব পাৰো, তেতিয়া সি আমাৰ কাৰণে কল্পতৰু। আৰু সেই কল্পতৰুৱে আমাক মুখ্য প্ৰাপ্তি কৰাব পাৰে। আৰু তেতিয়াহে পাৰে যেতিয়া ভুবি ভাবুকা, তেতিয়া ভক্তই গুৰু আশ্ৰয়ী হৈ ভগৱানৰ গুণানুকীৰ্তন কৰি নিজৰ জন্মলগ্ন থকা কাম কৰি লোভ মদ মাৎসৰ্য নমন কৰি হৃদয়ত ভগৱানৰ গুণানুকীৰ্তনৰ যোগেদি দয়া ক্ষমা সত্যবাদিতা সহিষ্ণুতা এই দেৱগুণসমূহক উদ্ভাসিত কৰি নিষ্কামভাৱে ভগৱানক নিজক সমৰ্পণ কৰিব পাৰে, নিজৰ ভাগ্য সমৰ্পণ কৰিব পাৰে, নিজৰ সম্পত্তি সমৰ্পণ কৰে। হে প্ৰভু, আমি একো নহয়, আমি ধূলি বনালো, ধূলি মাত্ৰ, আপুনি আমাৰ মহাপিতৃ, আপোনাক বিচৰাৰ ক্ষমতা আমাৰ একো নাই, আপোনাক আমি একো নিবিচাৰো,
আপোনাক আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ কৰ্ম কৰোঁতেন, আমি খোজ কাঢ়োঁতেন, আমি টকা ঘটোঁতেন, আমি ভাইটাৰ লগত সংসৰ্গী হওঁতেন, আমি নিজৰ সন্তান প্ৰতিপাল কৰোঁতেন, আমি সমাজৰ বয়স্ক জ্যেষ্ঠসকলক আমি মাতোঁতেন, আমি বহোঁতেন, শুওঁতেন, খাওঁতেন, আমাৰ অনেক অপৰাধ। সেই অপৰাধসমূহ প্ৰভু তুমি মাৰ্জনা কৰা। সকলো তোমাৰ, মোৰ এই কাই, এই দেহা আৰু মোৰ দকেন্দ্ৰিয়, মোৰ সম্পত্তি, মোৰ ভাৰ্যা, মোৰ পুত্ৰ সন্তান সকলোৱে তোমাৰ। তোমাক আমি একো নিবিচাৰোঁ। তুমি খালি আমাক তোমাৰ চৰণত আশ্ৰিত হোৱাৰ ক্ষমতাটো মাত্ৰ প্ৰদান কৰা। সেই কায়মন্য বাক্য নিষ্কাম ভাৱে যদি ভাগৱতক মনুষ্যই শ্ৰৱণ কৰিব পাৰে, তেতিয়াহে অম্বৰীত ৰজাই, উত্তানপাত ৰজাই, ধ্ৰুৱই, প্ৰহ্লাদে যি ধৰণে ভগৱানৰ পাবলৈ সক্ষম হৈছিল ভাগৱতৰ যোগেদি, ধৰ্মৰ যোগেদি, তেতিয়া আমাৰ সমাজখনত সেই ভক্তি জাগৃত কৰিব পাৰিলে আমাৰ সমাজখনত, বৰ্তমান সমাজত আমাৰ পিতৃ মাতৃসকলক সন্তান সন্ততিয়ে যি ধৰণে মান্য কৰিব লাগে তাত অকণমান হিনদেৰি হোৱা পৰিলক্ষিত হৈছে সমাজ ব্যৱস্থাত। আমাৰ সমাজ ব্যৱস্থাত গুৰুৰ প্ৰতি বহু লোক আকৃষ্ট হৈ ভক্তিত ব্ৰত হৈ থাকিলেও কিছু সংখ্যকে গুৰু জ্যেষ্ঠ পিতৃ মাতৃক সন্মান নকৰা পৰিলক্ষিত, যাৰ বিৰোধীত আমাৰ বাতৰি কাকতত আৰু দূৰদৰ্শনত নঘটিবলগীয়া ঘটনাসমূহ আমি দেখা পাই আছো। গতিকে আমি গুৰুমুখী হ'ব লাগিব। ধ্যান মূলম গুৰু মূৰ্তিং, পূজা মূলম গুৰু পদম, মন্ত্ৰ মূলম গুৰু বাক্যং, গুৰু কৃপা কেৱলম। আপোনালোকে প্ৰত্যেকেই জানে একলব্যই দ্ৰোণাচাৰ্য গুৰু হিচাপে নাপালে, নৰম বুলি ক'লে, কিন্তু তেওঁ কেন্দ্ৰ নাথাকিল। তেওঁ মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা কৰি গুৰুক তাতে প্ৰাণ প্ৰতিষ্ঠা কৰি ল'লে, যাৰ ফলত অৰ্জুনে নজনা, দ্ৰোণাচাৰ্য গুৰুৱে নজনা শিক্ষা তেওঁ আয়ত্ত কৰিলে, যাৰ যোগেদি তেওঁ ভুকিবলৈ অহা, গুৰুক আক্ৰমণ কৰিবলৈ অহা কুকুৰটোৰ মুখখন বানেৰে সি দিছে, কিন্তু এক ঢোক তেজ ওলোৱা। কিন্তু সেই গুৰুৱে ভাবিলে যে সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ বনাম মই অৰ্জুনক, কিন্তু এই জ্ঞান মোৰ হাতত নাই। গতিকে সেই সময়ত তেওঁ এক অক্ষমতি অপৰাধ কৰিলে, যিটো গুৰুসকলৰ কাৰণে আমি নিজক সেই গুৰুৱে কৰা কৰ্মটো আমি বেয়া কৰি নিজৰ মুখৰ বাক্য ৰাখিবলৈ গৈ গুৰু দক্ষিণা হিচাপে একলব্যৰ অংগুষ্ঠটো খুজিলে, আৰু যাৰ অংগুষ্ঠটো খুজিলে আৰু তেওঁৰ সেই যুদ্ধ কৌশল কৰিব পৰা ক্ষমতাটো হেৰুৱাই। গতিকে তেনে কোনো নহয়, গুৰু মানৱৰ সনাতন হিন্দু ধৰ্ম পৰম্পৰা, গুৰু গ্ৰহণ, গুৰু বাছি ল'বা, পানী চাকি খাবা। নিজৰ সত্ৰ, নিজৰ গুৰু এৰিব নাপায়, সেইটো সম্পূৰ্ণ সত্য, কোনো কাকো আমি ক'ব নাযাওঁ। কিন্তু যদি শিষ্যই দেখে যে এই গুৰুজন মোৰ কাৰণে উপযোগী নহয়, মোৰ কাৰণে এখেতক গুৰু মানিলে মোৰ বেছি উপকৃত হ'ব, তেখেতক মই গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ গুৰু ৰূপে মই সেৱা ল'ব পাৰোঁ, তেতিয়া গুৰু নিৰ্বাচন কৰিব পৰা সনাতন হিন্দু ধৰ্ম পৰম্পৰা শিষ্যক দিছে। কিন্তু যদি গুৰু ঠিকেই আছে, তেন্তে নিজ গুৰু এৰাৰ কোনো কাৰণ থাকিব নোৱাৰে, নিজ গুৰু এৰিব নাপায়। কিন্তু যদি গুৰুজন গুণৰ পৰা স্খলিত হয়, তেন্তে গুৰু নিৰ্বাচন কৰিব পাৰে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই তেতিয়াই কৈ থৈ গৈছিল যে ভাৰত বৰিষে আছে অনেক দোকানী, নাজানে কিনে ঘটিব হিন্দী, জয়িতে তৈতে নাথাকে নাম মহাৰত্ন, মহন্তসকলে ৰাখে অতি পৰিমহাযত্ন। সেইজন গুৰুবাজীজনে যত্ন কৰি
নাম বস্তু গুৰুদেৱ নাম ভগতক স্থিতি কৰি ৰাখিছে সেই গুৰুৰ ওচৰত আশ্ৰিত হ'ব লাগিব আৰু এই এমাহতে আমি আমাৰ বালিগাঁও নৱম অঞ্চলত ভাগৱত পাঠৰ প্ৰাক মুহূৰ্তত আমি প্ৰত্যেককে আহ্বান জনাম যে প্ৰত্যেকে নিজৰ শিশুসকলক বিশেষকৈ মাতৃসকলে পঢ়াশলীয়া শিক্ষা খুব জটিল হৈছে এই কথা সম্পূৰ্ণ সত্য কিন্তু পঢ়াশলীয়া শিক্ষা শেষ হৈ লওক তাৰ পাছত গুৰুমুখী কৰিম সেয়া আপোনালোকে নাভাবিব সেয়া কৰিলে সেই সন্তানৰ বয়স হৈ যাব বাহানাল বুঢ়া হ'ব বুঢ়া হ'লে বাহানাল জুই দিলে ভাজ দিব পৰা নহ'ব সেয়েহে 10 বৰ্ষ অতিক্ৰম কৰাৰ পিছতে নিজৰ সন্তান সন্ততিক আপোনালোকে গুৰুমুখী কৰক তেতিয়া আমাৰ সমাজখন আমাৰ ঘৰখন আমাৰ অঞ্চলটো সেই গুৰুমুখী হোৱা সংস্কাৰিত হোৱা শিশুসকলৰ যোগেদি এই সৰগতে মূৰক ৰচনা আৰু সেই ভাগৱতৰ বিষয়ে যেতিয়া ভগৱান কৃষ্ণই পূৰ্ণব্ৰহ্ম হিচাপে জন্মগ্ৰহণ কৰিলে জন্মগ্ৰহণ কৰাৰ পিছত যেতিয়া তেওঁ বৈকুণ্ঠগামী হ'বৰ সময় আহিল আমি যে ভাগৱতক বাংময়মূৰ্তি বুলি কওঁ কিয় কওঁ যেতিয়া তেওঁ বৈকুণ্ঠগামী হ'ব খুজিলে সেই সময়তে উদ্ধৱে কণা লগাবলৈ লাগিল ৰাম বোলা মুখে হৰি বোলা মুখে মুনাৰ বালিতে বাগৰি বাগৰি কৈ উদ্ধৱে কান্দিছে ওকে হে ৰাম ৰাম প্ৰভু এৰি গলা মুখে প্ৰভু পাৰে পৰামুকে খণ্ডনত যেতিয়া উদ্ধৱক লিখিলে তেতিয়া ভক্তবৎসল ভগৱান কৃষ্ণদেৱৰ হিয়াখনে কান্দি উঠিল আৰু তেতিয়া ঠিক খণ্ডনত অৱস্থাতে সঠিক সেই নিজৰ ভক্তক বুজনি দিলে হে বল্লা তুমি নাকান্দিবা আমি যাবৰ সময় হ'ল আমি গুচি যাম কিন্তু ইয়াত দেৱৰ পৰা ৰচিত যি ভাগৱত প্ৰদৰ্শনটো ভাগৱত আছে সেই ভাগৱতত আমি যোৱাৰ লগে লগে আমি প্ৰৱেশ কৰিম গতিকে তুমি সেই ভাগৱত ধৰ্মক মত্যত প্ৰচাৰ কৰা যাৰ যোগেদি আমি নথকাৰ তোমাৰ অনুভূতিয়ে নাহিব গতিকে সেই বাংময় মূৰ্তি আৰু সেই বাংময় মূৰ্তিৰ ক্ষেত্ৰত ভাগৱতত লিখা আছে পাদ যদিও প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কথিত যদুৰ নবিষ্ট ধাপন সময়ে বশস্ত ভুজান্তরঙ্গো যুগলং তথান্ন কণ্ঠস্থুরাজ নবম যদিও মূল্যারবিন্দং দশমং প্রফুল্লং একাদশৈশ্য ললাটপত্রং শিরোপিয় দ্বাদশ এব ভাতি তমাদিদেবং করুণানিধানং তমালবর্ণং সুসিতাতরণং অপার সংসার সমুদ্র সেতুং ভজামহে ভাগবত স্বরূপ। এই ভাগৱতত পাদৰ পৰা এই শিৰমণ্ডললৈকে আমাৰ অংগসমূহ ভাগৱতৰ দ্বাদশ স্কন্ধত
ভগৱানৰ অংশৰূপে প্ৰতিষ্ঠিত হৈ আছে। তাৰে মূল ভাগ হ'ল দশম, আৰু এই দশমৰে মূল ভাগ হ'ল পঞ্চাধ্যায়ী ৰাস। এই ৰাসত জীৱাত্মা পৰমাত্মাৰ মিলনৰ যি ৰাসক্ৰিয়া, যি কামকেইটি নুহেৰিটো বুলি মহাপুৰুষ শংকৰদেৱে লিখি থৈ দিছে। সেয়া জীৱাত্মা পৰমাত্মাৰ মিলন। কাত্যায়নী ব্ৰত কৰিছে গোপীসকলে যমুনাৰ তীৰত ভগৱানক পাবৰ কাৰণে, আৰু কাত্যায়নী ব্ৰতত সন্তুষ্ট হৈ ভগৱান বাসুদেৱে মাংসী বাদন কৰি ভক্তবৎসল গোপিকাসকলক জুনিকাৰ পূৰ্ণিমাৰ জ্যোৎস্না ৰাতি আহ্বান কৰি আনিছে। প্ৰত্যেকৰ লগত ভগৱান কৃষ্ণই পৰমাত্মাই জীৱাত্মাৰ লগত মেলা খেলিছে। সেই ভক্তি জাগৃত হওক এই ভাগৱতৰ যোগেদি। ভক্তি হ'ল ইয়াৰ পৰানুৰক্তি ঈশ্বৰক চান্দিলা সূত্ৰত কৈছে। ভক্তি হ'ল ইয়াৰ পৰানুৰক্তি ঈশ্বৰক। ভগৱানৰ প্ৰতি, আমাৰ সন্তানৰ প্ৰতি, আমাৰ পিতৃপুত্ৰৰ, আমাৰ পিতৃ মাতৃৰ আসক্তি যিটো আছে, আমাৰ পত্নীৰ প্ৰতি আমাৰ প্ৰতিজনৰ যি আসক্তি আছে, স্বামীৰ প্ৰতি আমাৰ পত্নীগৰাকীৰ যি আসক্তি আছে, একেতে খালে নাই, একেতে গা ধুলে নাই, এতিয়া দুখ পালে নেকি, আমাৰ সন্তানে ভোকত আছে নেকি, এইটো আসক্তি। মাটিত পৰুৱাই খাব যিটো ভাৱনা, সেই ভাৱনা যেতিয়া আমি ভগৱান বস্তুলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, তেন্তে আমি ভক্তি আমাৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু যেতিয়া সেই ভক্তি জাগৃত কৰাৰ প্ৰথম ধাপটোৱে হ'ল গুৰুমুখী। ভাগৱত আপোনালোকে পাইছে অৱধূতৰ কাহিনী। সেই অৱধূত সীতালজ্ঞ থাকে বনত। সেই অৱধূতক চন্দ্ৰবংশীয় ৰজা জন্মে শুনিছিল যে তুমি সীতালজ্ঞ কেনেকৈ অৱতৰা এই মৰ্ত্যত? বোলে মই মৰ্ত্যত থাকোঁতে মই 24 গুৰুৰ শৰণাপন্ন হৈছো। মই 24 গুৰুৰ পৰা জ্ঞান আহৰণ কৰিছো। 24 গুৰু বুলি কওঁতে কোন কোন দুজনমান কোৱাচোন? বোলে মই পৃথিৱীৰ পৰা জ্ঞান লৈছো, মই সূৰ্যৰ পৰা জ্ঞান লৈছো, মই চন্দ্ৰৰ পৰা জ্ঞান লৈছো, মই কুমাৰণী গুৰুৰ পৰা জ্ঞান লৈছো, মই ৰাজহংসৰ পৰা জ্ঞান লৈছো, মই বেইছাৰ পৰা এনেকে 24 জনৰ পৰা মই জ্ঞান আহৰণ কৰিছো, যাৰ ফলত ভগৱন্তই মোক এইখন সদয় হৈ জ্ঞান প্ৰদান কৰিছে। গতিকে পৃথিৱীত আমি সদায় ৰাগ কুঠাৰ মাৰি কান্দি কুৰুকি ৰাচি কৰি আমি আমাৰ উৎপাদনত পৃথিৱীক আমি ব্যৱহাৰ কৰি আছো। আমি আমাৰ ঘৰ বনাইছো, পৃথিৱীত হোৱা পাছলৈকে কাটি পেলাইছো, কিন্তু পৃথিৱীয়ে আমাক সহ্য কৰি আছে। বসুন্ধৰা মাতৃ সেই গুণটো মই পৃথিৱীৰ পৰা লৈছো। সূৰ্যই ধনী দুখীয়া বিচাৰ নকৰাকৈ সকলোকে সমানে তাপ উত্তাপ বিকিৰণ কৰি আছে, আৰু সূৰ্য ৰশ্মিয়ে আকৰ্ষণ কৰি ডাৱৰৰ সৃষ্টি কৰিছে, আৰু ধনী দুখীয়া সকলোকে মই সমানে ভগাই দিছো। সেই জল বৰিখনৰ যোগেদি অন্ন উৎপন্ন হৈ জীৱকুল বাচি আছে। এই সকলো কথা মই ক'বলৈ নাযাওঁ, সময় প্ৰতি লক্ষ্য ৰাখি। এই বেইছাৰ পৰা কি জ্ঞান ল'লে, কুমাৰণীৰ পৰা কি জ্ঞান ল'লে, এই দুটা কথা মাত্ৰ মই কওঁ। কুমাৰণীয়ে নিজেই কণী নাপায়, নিজেই পোৱালি নিদিয়ে। কুমাৰণীয়ে মাটিখন আনি বেৰৰ কাষত দুৱাৰৰ চুকত এটি বাঁহ বনায়। বাঁহ বনাই এটা বেলেগ পোকানি পেলাই তাত সোমাই পেলাই দুৱাৰখন বন্ধ কৰি অন্য কীট পতংগ, আৰু সেই কীট পতংগটোৰ সেই কুমাৰণীৰ যিটো দৃশ্য, যিটো ছবি, সেইটো তাৰ মনত থাকি যায়। সি ধৰ ফৰাই সেই কুমাৰীটোকে ভাবোতে কুমাৰী ৰূপে জন্মগ্ৰহণ কৰে। গতিকে আমাৰ হৃদয়ত ভগৱান কৃষ্ণৰ শ্ৰীভাগৰ সহস্ৰভাগৰ এক ক্ষুদ্ৰ আত্মাৰ উপস্থিত হৈ আছে। এই আত্মাক গুৰু প্ৰেমী গুৰুমুখী হৈ ৰমণ কৰোতে আমি ব্ৰহ্মময় হৈ পৰিম। আমিতো ব্ৰহ্মৰ সন্তান, অমৃতৰ সন্তান, আমি বংশ, সেইটো হয়। কিন্তু তেখেত মায়াধীন, আমি মায়াধীন। তেখেত মায়াধীন। পাৰ্থক্য মাত্ৰ মানুহ আৰু ভগৱানৰ এটাই, তেওঁ মায়াধীন, আমি মায়াধীন। আৰু চতুৰ্বেদ
এই 18 পুৰাণ কি সময় প্ৰদান কৰিছে মহাপুৰুষজনাই বেবিচাৰ হোৱা দেখি কীৰ্তন ৰকম নাম মুখা ৰচনা কৰি আকৌ আমাক দিছে বৰগীত দিছে এইখিনি জ্ঞান দিছে এই গোটেইখিনি জ্ঞানখিনি গুৰুমুখী হৈ ৰ'ল যদি আমি হৃদয়ত মনন কৰি থাকিব পাৰোঁ গাখীৰ মুঠিতে মাখন ওলায় মাখন তপতালেহে কি উপায় গুৰুৱে মাত্ৰ জুই চলাই মাৰি পেলাই অকলি কেনেকৈ সংযোগ কৰিব লাগে দেখাই দিয়ে শিষ্যই সেই জুই কাঠিটো মাৰি শুকান খৰিডালত জুইকুৰা সংযোগ কৰাৰ পিছত শুকান পাত বাঁহ কৰি দি লাহে লাহে ডাঙৰ কৰি দি জুইকুৰা কিমান দপদপকৈ জ্বলাব পাৰে সেইটো ঈশ্বৰৰ লক্ষ্য সেইকাৰণে মনক সংযত কৰিব লাগিব মনক সংযত কৰি সেই কুমাৰণীটোৱে সৰু পোকটোক যে ভৰাই দিলে এই সৰু পোকটোৱে কুমাৰণী দেখোঁতে 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 কুমাৰণী হিচাপে জন্মগ্ৰহণ কৰিল গতিকে মানৱে এই আত্মাক মন্থন কৰি 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 থকা যায় ভগৱান কৃষ্ণদেৱক ভ্ৰমণ কৰি থকা হয় আৰু কৃষ্ণময় যেতিয়া সকলোকে দেখিব মোৰ হৃদয়ত যিজন আছে আপোনালোকৰ হৃদয়তো এয়া আছে কেৱল মাত্ৰ চতুৰ্বৰ্ণময়া সৃষ্ট গুণকৰ্ম বিভাজিতা মাত্ৰ গুণ আৰু কৰ্মভেদে পৃথিৱীখন যেতিয়া সন্তুলিত হৈ থাকে সেইকাৰণেহে চাৰি জাতিৰ চাৰিটা কৰ্ম ভাগ কৰি থোৱা আছে প্ৰত্যেকে আমি ভাই ভাই আমি কেনেকে যেতিয়া সেই হৃদয়ত আমি ভাবি নাপাওঁ বুদ্ধি আমাৰ হ'ব যে মোৰ হৃদয়ত থকাজন মোৰ দেউতাৰ হৃদয়তো আছে মোৰ দেউতাৰ বয়সীসকলৰ হৃদয়তো আছে মোৰ ভণ্টিৰ হৃদয়তো আছে ভণ্টিৰ লগৰ ছোৱালীসকলৰ হৃদয়তো আছে সেনেকৈ আমি ভাবিম যেতিয়া আমি পথত এগৰাকী ছোৱালীক আমি অশ্লীল বাক্য ক'বলৈ আমি আগবাঢ়িম নে আমাৰ মাতৃ বয়সৰ মানুহগৰাকী এটাকে বেয়াকৈ ক'ব আমি খুজিম নে খালি আমাক যেতিয়া বেয়াকৈ কয় আমিতো দুখ পাওঁ তেতিয়া আমি দুখ পাওঁ আৰু মোৰ হৃদয়ত যিজন আছে আপোনাৰ হৃদয়ত আছে আপোনাক বোলে আপুনিও দুখ পাব গতিকে আমি কাকো বেয়া কৰি নকওঁ আমি আজিৰ পৰা সংকল্পবদ্ধ হ'ল যে আমি আমাৰ সন্তানসমূহে যেতিয়া গুৰুমুখী হ'বলৈ বাকী আছে প্ৰত্যেককে গুৰুমুখী কৰাই নিজৰ শিক্ষাও আগবঢ়াই যাওক আধ্যাত্মিকতাও আগবঢ়াই যাওক যাৰ যোগেদি আমাৰ ল'ৰা শিক্ষিতই নহয় জ্ঞানী মানৱত পৰিণত হওক আৰু তেতিয়াই এই পৃথিৱীত জন্মগ্ৰহণ কৰাৰ নতুন প্ৰজন্মৰ এই সকলে আমাৰ সমাজখনক সংস্কাৰ কৰি পেলাই এখন কৃষ্ণপ্ৰেমী সমাজ গঠন কৰক এই ক্ষেত্ৰত ভগৱান বাসুদেৱে আপোনালোকৰ শিৰত ফুল চন্দন বৰিখন কৰক এই কামনা কৰি আমি কোৱা দুখ ত্ৰুটি আপোনালোক মহামন্ত্ৰসকলে ক্ষমাৰ চকুৰে চাব আৰু ৰাজহংস হৈ আমি কোৱা ভাল কথাকণ ৰাজহাঁহে যেনেকৈ পানী আৰু গাখীৰ মিক্স কৰি দিলে গাখীৰকণ লৈ লৈ বাকীকণ ত্যাগ কৰে আপোনালোকেও আমাৰ সাৰ অংশ গ্ৰহণ কৰিব বেয়া অংশৰ কাৰণে আমাক ক্ষমা কৰি আমাক দুখত নেপেলাব সেই পিতৃ মাতৃসকল আপোনালোকক কথা ক'বলৈ আৰু মোৰ বহুত মন আছিল সন্তানসকলক পুৱা গধূলি 5 মিনিট 10 মিনিট ভগৱত চৰ্চনত ব্ৰত কৰাওক সেয়া মায়ে আগভাগ লওক মাতৃসকলে নেপোলিয়ন বনাপাৰ্টে কৈছিল মোক এগৰাকী সংস্কাৰিত মাতৃ দিয়া মই আপোনালোকক এখন সংস্কাৰিত সমাজ দিম গতিকে সেই দিশত মাতৃসকলে নিজৰ ভূমিকা পালন কৰক পশ্চিমীয়া দিশত অগ্ৰসৰ হ'ব খোজা আমাৰ যুৱতী বোৱাৰীসকলে আমাৰ মাজত থকা আধ্যাত্মিকতাক আঁকোৱালি লৈ জ্যেষ্ঠসকলক সন্মান কৰাৰ পৰম্পৰা পুনৰ জাগৃত হওক গুৰুস্থানীয় ব্যক্তিসকলক গুৰু সন্মান কৰক অসুস্থ থকা আমাৰ পিতৃ মাতৃসকল এই ভাগৱত পাঠৰ যোগেদি আৰোগ্যপ্ৰাপ্ত হওক প্ৰত্যেকৰ গৃহত গৃহলক্ষ্মী বসতি হওক অমৃতময় ভাগৱতে আপোনালোকক ভগৱত অৰ্চন বন্দন কৰিবলৈ শক্তি প্ৰদান কৰক ইয়াকে কৈ আমি আজি এই
বৰনামঘৰত ভাগৱত উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যन्तু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ओम असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमय। ओम शांति, ओम शांति, शांति कृष्ण।